কি কৰি আছোঁ, বতৰো বেয়া। আমাৰ এই বাহিৰৰ বাৰান্দাত গোটেই পানী পৰি আছে। মই সেইটো কাৰণে ভিতৰতে চাউল বাচি আছোঁ। বাও চাউল গাঁৱৰ পৰা মায়ে দি পঠাইছিলে, এয়া বেছিকৈ পিন্ধা ৰঙা চাউল। বাও চাউল ঢেঁকী খুন্দা হেৰিবিলাক ৰঙাই হয়। এয়া 6-7 কেজিমান হ'ব। বাও চাউলৰ ভাত বনাই খালে বহুত বেমাৰৰ কাৰণে ভাল হয়। যাৰ ঘৰত নাৰ্ভৰ প্ৰব্লেম, ব্লাডৰ প্ৰব্লেম, কেঞ্চাৰ ৰোগৰ কাৰণেও ভাল, বনাই পিনি খুৱাব লাগে। তেতিয়া বহুত আৰাম পায়। ইমান লেতেৰা নহয়, এটা দুটা হেৰি আছে, ধান আছে, ধৰি আছে। এয়া হেৰি দি পঠিয়াইছিলে মায়ে, জহা চাউল। এয়া নিজে ঢেঁকীত খুন্দা এয়া জহা চাউল। জহায়ে খাব নোৱাৰে, বাওয়ে বাও চাউলে খাব নোৱাৰে। বেছি নহয়, জহা চাউল প্ৰায় 3 কেজিমান হ'ব। আৰু এই বৰা চাউল দি পঠাইছিলে। এই আমাৰ খোৱা মানুহে নাই জলপান বনাই খাবলৈ। ময়ো নাখাওঁ। বৰা চাউলটো নাৰ্ভৰ কাৰণে বেয়া, একেবাৰে বেয়া।